সকলোকে গুড মৰ্ণিং। এতিয়া আমি দুয়োজনী অকণমান ওলাই যাওঁ বাহিৰত অকণমান তাইক ফুৰাই আনো, অকণমান ইফাল সিফাল কৰি ফুৰাই দিওঁ বাৰীখন ছাতৰ ওপৰতে, যিহেতু তললৈ যাব মন নাযায় ৰাতিপুৱা। তাইক অকণমান ৰাতিপুৱা মই এই যে নিম গছজোপা ওচৰত লৈ যাওঁ। নিম গছজোপাৰ যিটো বায়ু, বিশুদ্ধ বায়ু তাইৰ গাত বা আমাৰ গাত পৰিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা নিৰাময় পায়, আৰু লগতে ৰাতিপুৱা সেউজীয়া বস্তুবোৰ চালে গছ গছনি চকুৰ কাৰণেও ভাল। এতিয়া মই আহিছোঁ গা পা ধুই, আজি শ্বেম্পু কৰিলোঁ। মূৰটো গৰমত ঘামিলে খজুৱাই যে, সেইকাৰণে মই প্ৰায় শ্বেম্পু কৰোঁ মাজে মাজে, সপ্তাহত 2-3বাৰকৈ, গৰম দিন যিহেতু। তাৰপিছতে এতিয়া যাওঁ ভিতৰলৈ। মানুহজনে এয়া অকণমান বজাৰ আনিছে, দেখিছেনে? এয়া সি মালভোগ কল আনিছে, ডাঙৰ ডাঙৰ কলকেইটা। এটা ডালিমো আনিছে, ডালিমটো যিহেতু ডাঙৰ। আৰু এয়া দেখিছে মিঠাতেল আনিছে, এইটো ধাৰা। লগতে এইটো এটা নিমখ, আমি টাটা নিমখেই খাওঁ, আৰু তাত যথেষ্ট পৰিমাণৰ আয়ডিন থাকে। তাৰপিছতে আনিছে এটা হালধি পেকেট। হালধি আনিলে টেমা হালধিটোৱে আনে, এতিয়া আজি যিহেতু নাইকিয়া সেইবাবে পেকেটৰটোৱে আনিছে। আকৌ মই এতিয়া এইখিনি টেমাত ভৰাবই লাগিব। অকণমান পাচলি আনিছে, এয়া ঢেকীয়া বাৰু কিনা নাই, এবাৰ দিদিজনীয়ে দি পঠিয়াইছে। বাহিৰৰ ঢেকীয়া আমি নাখাওঁ। তাৰপিছতে অকণমান মাছ আনিছে, এয়া মাছ, কটা মাছ আনিছে, ৰৌ মাছ। লগতে আনিছে এয়া বিলাহী, গাজৰ, ভেন্দি, পটল, আৰু এইকেইটা ভাতকেৰেলা বাৰু ধুনীয়া আহিছে, নতুনকৈ ওলাইছে, পিটিকি খাবলৈ ভাল লাগে। ইমান দূৰ যে পাচলি আনিছে নহয়, দুজন মানুহ থাকোঁ, এইখিনি পাচলি গেলিহে যাবগৈ আৰু মানে খোৱা নহ'বগৈ। মাছখিনি লৈ আহিছোঁ বোলো ভালদৰে ধুই লওঁ। কলপাৰলৈ লৈ আহিলোঁ মাছখিনি ধুবলৈ। মানুহজনে এয়া চালানী মাছ লৈ আহিলে, যিহেতু চালানী মাছ ইমান আজিকালি নোখোৱাই হৈছোঁ, লোকেল মাছেই খোৱা হয়। চালানী মাছ গাভৰুতে খাইছিলোঁ, যেতিয়াৰ পৰা বিয়া হ'লোঁ এখেতৰ ঘৰৰ মানুহে লোকেল মাছ খায়, আৰু তেতিয়াৰ পৰা লোকেল মাছেই খাব ল'লোঁ। চালানী মাছটো ইমান ভাল নোপোৱা হ'লোঁ। যেতিয়া খোৱা হয় নহয়, এনেদৰে নিমখ আৰু নেমু দি একদম ঘঁহি ভালদৰে ধুই লওঁ। একদম পূৰা ভালদৰে ধুই লৈছোঁ এইখিনি। এতিয়া মাছখিনি ধুই লৈ পেলাই আৰু কাম আছে, যে কৰিব লাগিব। কাপোৰ অলপমান আছে, মেলি দিব লাগিবগৈ। এয়া ছোৱালীজনী কাপোৰ মেলি দিব লৈছোঁ। তাই যিহেতু সদায় এইবোৰ হাগা মোটা কাপোৰ ওলায়, এইবোৰ ধুবলগীয়া হয়। একদম ৰাতিপুৱাতে যে ইমান ৰ'দ দিছে নহয়, ৰ'দটোকে চেৰেক কৰি লাগিছে গাত, একদম জুইৰ দৰে। ইমান গৰম, মানে চটৰ ওপৰত বেছিয়ে গৰম হয় এই ৰ'দবোৰ, মানে গৰমটো বেছি পৰে, ৰ'দটো একদম বহুত পৰে। আৰু দেখিছেনে, খালী ভৰিয়ে আছোঁ যে, একদম ভৰিখন চেকচেকাই গৈছে ৰ'দত। তলখন বহুত, চটখন একদম গৰম হৈ গৈছে, ভৰিখন চেকচেকাই গৈছে। ইমান ভাগৰ লাগিছে নহয়, গৰমতে একদম ভাগৰ লাগি গৈছে। এতিয়া শুই দিম লাগিছে। কিবা গাটো বেয়াও লাগি গৈছে। কি কৰিব আৰু, কামবোৰতো কৰিবই লাগিব, নকৰিলে নহ'ব। গতিকে এতিয়া আকৌ মই ভাত বনাবগৈ লাগিব। সেয়া মাছখিনি ফ্ৰাই কৰি ল'লোঁ। মাছ আজি ফ্ৰাই খাম, তৰকাৰী ৰাতিলৈ বনাম বাৰু। লগতে ভাতখিনি বনাই হৈ গ'ল, আৰু এতিয়া ভাত খাব লৈছোঁ। অকণমান নেমু লৈছোঁ, নিমখ অকণ লৈছোঁ, কেঁচা নিমখ। সেয়া ভাত, লগতে আছে তৰৈ, মানে ভোল, ৰঙালাও, এখন চব্জি শুকানকৈ বনাইছিলোঁ, আৰু আছে এয়া ভোট জলকীয়া আচাৰ। লগতে আছে এয়া মই বনোৱা আমৰ আচাৰ, খুব টেষ্টি হৈছে খাবলৈ আচাৰখিনি। বাৰু খাই লওঁ এতিয়া। খাই বৈ লৈ এতিয়া আমি অকণমান ভাটিবেলা ওলাই যাওঁ বুলি ভাবিছোঁ। বৰমাহঁতৰ তালৈ মাতিছে, দুইজনী আমি এতিয়া যাওঁ বৰমাহঁতৰ তালৈ। আজিলৈ বাই।